আজি বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ সৰস্বতী পূজালৈ আহিছিলোঁ। সঁচাকৈ বহু দিনৰ মূৰত আহিছোঁ স্কুলখনলৈ। ছোৱালীয়ে খুব জোৰ কৰি আছে, মা যাবা আমি পঢ়া স্কুল। আহি খুব ভাল হৈছে। এয়া চাওক, চাৰিওফালে মানুহ খুব সুন্দৰকৈ তেওঁলোকে মানে পূজাখন এইবাৰ পাতিছে। খুব আটক ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই লৈছে মণ্ডপটো আৰু খুব ধুনীয়াকৈ পাতিছে। ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে ফুল হৈ আছে। তেওঁলোকৰ এটা পৰম্পৰা আছে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক তেওঁলোকে এই পূজা পাতলৈ নিমন্ত্ৰণ দিয়ে প্ৰতি বছৰে, আৰু এই বছৰো দিছে। এয়া চাওক, সকলোৱে পূজাত বহি আছে, খুব ধুনীয়াকৈ পূজা হৈ আছে। এয়া আমি সেৱা কৰিছোঁ। এতিয়া সকলোৰে মংগলৰ অৰ্থে, সকলো ছাত্ৰ ছাত্ৰীৰ মংগলৰ অৰ্থে আমি সেৱা কৰিছোঁ। লগতে আমাৰ ছোৱালী দুগৰাকীও আছে, তেওঁলোকক খুব ভাল কৰক, সৰস্বতী মাতৃ কণ্ঠ সকলো দিশতে আগবঢ়াই নিয়ক। নিজৰ জেগাত তেওঁলোকে মানে বিচৰাৰ ধৰে উপনীত হওকগৈ, আমি তাৰে কামনা কৰিছোঁ। লগতে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী যিসকলে দিব সেইসকলেও ভাল ফল লাভ কৰক, তাৰো কামনা কৰিছোঁ। সকলোৰে হৈ সেৱা ভাগ কৰিছোঁ। খুব মানে ভাল লাগে, পবিত্ৰ লাগে, কাৰণ হোম যজ্ঞ হৈ থকা সময়তে আমি পাইছোঁহি। পূজা ভাগ খুব সুন্দৰকৈ ইয়াত পাতি আছে। তাতে তেওঁলোকে ভজনো পৰিৱেশন কৰি আছে, কাৰণ বিবেকানন্দ স্কুলৰ পৰম্পৰা ভজন পৰিৱেশন কৰাটো। তেওঁলোকে সেইমতে ভজন পৰিৱেশন কৰি আছে। ছাত্ৰ ছাত্ৰীসকল গোট খাই খুব এটা সুন্দৰ পৰিৱেশ। এয়া দেখিছেনে, চাৰিওফালে ছাত্ৰ ছাত্ৰীসকলৰ গাত তত নাই, কিয়নো সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে আজি মেখেলা চাদৰ পিন্ধিছে। এইটো এটা বিশেষ দিন আৰু তেওঁলোকৰ কাৰণে। আমাৰ কাৰণেও আছিলে বাৰু, কিন্তু তেতিয়া এনেকুৱা নাছিলে, আৰু এতিয়া তাতকৈ অলপ উন্নত হ'ল। সেইকাৰণে তেওঁলোকৰ খুব ফূৰ্তি আৰু কি পিন্ধিম এনেকুৱা লাগে। এয়া দেখিছেনে, এইখিনি পুৰণা লগখিনি, আগতে যিসকলক লগ পাইছিলোঁ, মাতৃক বহু দিনৰ মূৰত লগ পাইছোঁ। এয়া দেখিছেনে, ৰিণটোক লগ পালোঁ। এয়া হ'ল আৰু এগৰাকী মাতৃ, বহুত দিনৰ মূৰত লগ পাই খুব ভাল লাগিছে। এয়া পূজাত অসংখ্য মানুহ আছে। প্ৰথমতে অকণমান অচিনাকিখিনি পাই কিবা লাগিছিলে, আৰু তাৰপিছত কিন্তু যেতিয়া গোটেই চিনাকি মুখখিনি দেখিলোঁ, সঁচাকৈ সেই আগৰ পৰিৱেশটোলৈ মনত পৰি গ'ল। আৰু খুব সুন্দৰকৈ পূজা ভাগ পাতিছে তেওঁলোকে। চাৰিওফালে এয়া মানুহ দেখিছেনে, এয়া খোৱাৰ জেগাত ভিৰ হৈ আছেগৈ, আৰু অভিভাৱক ছাত্ৰ ছাত্ৰী সকলোৱে। এয়া বিবেকানন্দ স্কুলৰ এয়া হোষ্টেল, সেয়া য'ত খাদ্য খুৱাইছে, সেয়া সেই জেগাখনৰ সন্মুখত প্ৰায় মানুহ ৰৈ আছে, এনেকৈ এয়া খাইছে দেখিছেনে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিজেই সকলোকে বিলাইছে খুব ধুনীয়াকৈ, খুব পৰিপাটিকৈ তেওঁলোকে কামখিনি কৰিছে। একো কোহ নাই কণ্টল নাই, সকলোকে সমানে তেওঁলোকে এফালৰ পৰা দি গৈছে। একো বেমেজালি নাই। আমিও খাবলৈ বহিছোঁ, আৰু লগতে আমাকো দিছে। খুব ধুনীয়াকৈ বনাইছে। খিচিৰ আছে, পায়স, ভাজি, আচাৰ, জেলি ঢেৰ আছে। আমি সকলো মিলি এয়া খাইছোঁ। প্ৰতি বছৰেই আহোঁ আগতে, এই কেইবছৰমান অহা নাই, ছোৱালী নাই কাৰণে। খুব ভাল লাগিলে। সেই আগৰ দিনলৈ মনত পৰি গ'ল। বিবেকানন্দ স্কুলৰ সৰস্বতী পূজা ভাগ সদায় আমাৰ মনত থাকে।